কৰিছোঁ জুবিন গাৰ্গ মায়া সজাতে আছয় ঘুমতি ৰাসৰ মানে ৰাস বুলি ক'লে মই এটা কথা মনত পৰে মানে মই যেতিয়া যোৰহাটত আছিলোঁ মই একদম সৰু 18-19 বছৰ বয়স তেতিয়া ৰাস হ'লে যোৰহাটতো ৰাস হয় তাত কেতিয়াবা মোক বজাবলৈ মাতে কীবৰ্ড বজাবলৈ মাতে তেতিয়া মোক ছিংগাৰ হিচাপে কোনো চিনি নাপায় মই বজাবলৈ যাওঁ বিভিন্ন জেগাত 150-200 টকা দিয়ে সেইবিলাক কথা মনত পৰিছে আৰু ইমান ধুনীয়াকৈ কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ বিশ্বনাথৰ যে ৰাস উদযাপন এটাৰ লগত আমাৰ ধুনীয়া ফেষ্টিভেল এইটো প্ৰত্যেক বছৰ হ'ব লাগিব আৰু ধুনীয়া হ'ব লাগিব আৰু ডাঙৰ হ'ব লাগিব আৰু মই আজি বেছি দেৰি নাথাকোঁ খালি মই 9টা বজাত যামগৈ আকৌ মোৰ মিটিং আছে কাম আছে তেজপুৰ যাম তেজপুৰৰ পৰা আকৌ গুৱাহাটী যাম চব সকলোকে মৰম জনাইছোঁ সুন্দৰকৈ উদযাপন কৰক আকৌ আহিম বিশ্বনাথলৈ থেংক ইউ ভেৰি মাছ থেংক ইউ থেংকছ